हाय हेलो नमस्कार वेलकम बैक माय यूट्यूब चैनल। तो दोस्तों आज आमार छोৱালী ফুৰিব যাব। এতিয়া ছোৱালী আৰু মাক এয়া ওলাই আছে। তো ফুৰিব যাব। তো ক'ত ফুৰিব যাব? আমাৰ ছোৱালীক আজি ইনজেকশ্যন দিব। তো ভেকচিন ল'ব যাব ছোৱালী। তো আজি চাগে বহুত কান্দিব তাই। বৰ্তমান এতিয়া পুৰা ফূৰ্তিত আছে, এয়া পুৰা খেলি আছে, কাপোৰ চাপোৰ পিন্ধাই ৰেডি। তো তাই পুৰা একদম এক্সাইটমেণ্ট ফুৰিব যাব। তাই আণ্টি যাব, মাম্মা যাব। তো তাই এতিয়া পুৰা এক্সাইটমেণ্ট খুচু। তো তাতে দি দিয়ে বাই বাই কৰি বাই 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 কৰি বাই বাই কৰি বাই বাই কৰি হেল্ল'। তুমি ক'ত যাবা কৈ দিয়া, ক'ত যাবা? বাই বাই। তো এয়া আমাৰ ইয়াৰা আজি ইনজেকশ্যন ল'ব যাব, ভেকচিন। তো ইহঁতে ওলাই ৰেডি হৈ গ'ল। তো ইহঁতৰ লগত আৰু মানুহ যাব। তো ৰেডি হোৱা নাই, গতিকে বৰ্তমান ঘৰতে আছে। তো যাব। তো আপোনালোকে চাই থাকিব আৰু ইনজেকশ্যন লৈ অহাৰ পাছত, ভেকচিন লৈ অহাৰ পাছত কেনেকুৱা চিটুৱেশ্যন হয় সেইটো আপোনালোকৰ মাজত মই জনাই থাকিম। এয়া তাই এতিয়া পূৰা হেপিনেছ, মানে তাই যাবতো ভেকচিন ল'বতো। তাই এতিয়া বৰ্তমান পূৰা হেপী হৈ আছে। তো যেতিয়া তাই ইনজেকশ্যনটো মাৰিব তেতিয়া পূৰা কান্দিব, মানে ইমানে কান্দে তাই, ইমানে চিঞৰিব। তো হয়তো আপোনালোক ওচৰত থাকিলে পাগল হৈ যাব যে ইমান চিঞৰে মানে। তো তাই এনেও মেডিচিন নাখায়, মেডিচিনক লৈ বহুত ভয় কৰে। তাই যদি আগতকৈ দৰৱ খাবা, মই আপোনালোকক দেখাই দিছোঁ, পুচে পেলাই পেলাই তুমি দৰৱ খাবা, দৰৱ খাবা। তুই তাইক দৰৱ বুলি ক'লে তাই ভয় খায়, পূৰা ভয় খায় দৰৱ বুলি ক'লে। তো চাই থাকিব আপোনালোকে। ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব, য'ত নেকি নতুন নতুন ডেইলি ব্লগ, ডেইলি ভিডিঅ' আপোনালোকৰ মাজত লৈ মই আহি থাকিম। তো ইয়াত সিহঁতে যাব। তো সেইকাৰণে মই এতিয়া ভিডিঅ'টো বৰ্তমান এনেকৈ প'ষ্ট কৰি ৰাখি দিছোঁ। তো নেক্সট আকৌ ইনজেকশ্যন ভেকচিন লৈ অহাৰ পাছত মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। তো তাই কেনেকুৱা চিটুৱেশ্যন হয় তো চাই থাকিব, চাবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব, বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব, য'ত নেকি নতুন ভিডিঅ' আপোনালোকৰ মাজত লৈ আহি থাকিম। হেল্ল' গাইজ, আহি গ'লোঁ আপোনালোকৰ মাজত। এয়া আমাৰ ভেকচিন লৈ আহি গ'ল। এয়া আমাৰ ইয়াৰাই ভেকচিন লৈ আহি গ'ল। তাই বোলে আজি ইমান কান্দা নাই, নহ'লে তাই বহুত কান্দে। তো আজি ইমান কান্দা নাই বোলে। এয়া আহি পাইছে, এতিয়া তাই খেলিব আকৌ। তো আজি ভেকচিন লৈছে, অলপ জ্বৰ উঠিব পাৰে। তো আজি তাই বহুত শুব, আজি পূৰা টোপনি যাব আজি আৰু। দুটা। তো 3টা ভেকচিন ল'ব লগা আছিলে, দিব লগা। তো আজি 2টা ভেকচিন দিছে আৰু এটা পাছত দিব। এয়া ভেকচিন লৈ বৰ্তমান আহিছে। এতিয়া ঘৰত থাকিম আৰু আমি এনজয় কৰি থাকিম আমাৰ ইয়াৰ লগত। তাই শুব, পূৰা টোপনি যাব আজি। এয়া কিতাপ লৈছে, তাই পঢ়িব ওলাইছে এতিয়া। তো ভেকচিন লৈছে, তাইক আজি ভুলাই থাকিব লাগিব, ইটো সিটো কৰি থাকিব লাগিব, তাইৰ মতে চলিব লাগিব আজি আৰু। তো আজি তাই আমাৰ মতে নচলিব, তাইৰ মতে আজি আমি চলিব লাগিব। তো প্লিজ আপোনালোকে চাই থাকিব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব, য'ত নেকি নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই সদায় আহি থাকিম। তো প্লিজ চাই ভাল লাগিছে ছাবস্ক্ৰাইব, লগতে বেল আইকনটো প্ৰেছ আৰু শ্বেয়াৰ কৰিব যিমান পাৰে। তো থেংক ইউ এভৰিৱান, থেংক ইউ। তো আহক তাইৰ লগত অলপ কথা পতাই দিওঁ আপোনালোকৰ লগত। ভাবিছোঁ হাই কৈ দিয়া, হাই কৈ দিয়া, হাই। তুমি কি লৈছিলা আজি কৈ দিয়া, কি লৈছিলা? বেজি? হা বোলো? অঁ বেজি, এয়া বেজি লৈ আহিছে তাই। ক'ত দিছিলে বেজি, ক'ত দিছিলে দেখাই দিয়া। ক'ত বেজি দিছিলে? তাই হাতত বেজি দিছে, পূৰা ৰঙা হৈ আছে, আৰু ভৰিটো দিছে তাই বেজি। এয়া তাই বেজি বুলিও ক'ব জানে। তাই এতিয়া বেজি লৈ আহিছে বোলে। তো এয়া দেখিছে, এতিয়া তাই পূৰা খেলি থাকিব। ক'ত বেজি লৈ আহিছে তাই দেখাই দিব। আৰু ইয়াৰ খাবলৈ কিবা লৈ আহিছে, এয়া নাচপতি লৈ আহিছে। আজি তাইক নাচপতি খুৱাই দিম আমি। আবুদু কৈছোঁ, বেজি ক'ত দিছে দেখাই দিয়া। বা হাই বুলি কৈ দিওঁ, হাই হেল্ল' কৈ দিয়া, হাই হেল্ল' কৈ দিয়া। তাইক অলপ যেতিয়াই বাচ্চাক বাৰু ইনজেকশ্যন বা ভেকচিন দিয়া হয়, তো যোনটো জেগাত দিয়া হয় তাত অলপ আইচ লগাই দিব লাগে, য'ত নেকি গোটা হৈ যাব। তো সেই গোটাটো নহয়। তো তাই চুব নিদিয়ে দিয়ক, তাই বিষ আছে অলপ অলপ। এয়া বহুত বিষায়, বহুত বিষ হয়। একচুৱেলি ডাঙৰ মানুহক দিলে বহুত বেয়া লাগে। তো এতিয়া তাই বাচ্চা মানুহ, তো তাই জেগাটোত চুলে কান্দিব।
এয়া তাই এতিয়া অলপ কান্দিব আজিতো উপায় নাই তাইৰ লগতে আজি চলিব লাগিব আৰু হাই কৈ দিয়া হাই আৰু হেল্ল' কৈ দিয়া হেল্ল' আৰু তুমি হেল্ল' আৰু ক'ত গৈছিলা কৈ দিয়া ক'ত গৈছিলা আজি তো চাই থাকিব আপোনালোকে ভিডিঅ' আৰু লৈ আহি থাকিম মই তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ য'ত নেকি নতুন নটিফিকেশ্যন আপোনালোকে পাই থাকিব তো থেংক ইউ